কি খবৰ বন্ধুসকল? গৰম কেনেকুৱা পাইছে? প্ৰচণ্ড গৰম, থাকিবলৈ ক'তো জেগা নাইকিয়া নিচিনা অৱস্থা। স্কুলৰ পৰা আহি পালোহি, অকণমান জিৰণি লৈ নাই, কোনো শান্তি নাই, ফেনৰ তলত বহিও শান্তি নাই। বোলো কি কৰা যায়, কোৰে মৰা যাওক, বোলে হুলেহে হুল কাঢ়ে, গৰমেহে গৰম কাঢ়ে। নহ'লেনো এই গৰম দিনত কঁঠাল, ৰঙালাও, আহু ধান এইবোৰ সকলো হয়নে? আগত দেখোন আমাৰ আগৰ প্ৰজন্মই এইবিলাক উদৰ পৰি খাইছিল আৰু কাম কৰিছিল। গতিকে গৰমকো এসেকা দিয়া যাওক বুলি কোৰখন লৈ ওলাই আহিলোঁ। খেতিবিলাক আপোনালোকে আগতে অলপ দেখিছিলে, কচু খেতি আছে, হালধি খেতি আছে আৰু লগতে অলপ ভেন্দি আছে। গছখিনি ভালেই হৈছিলে, পিছে গৰুৱে জেওৰা ভাঙি খাই পেলালে। দিনটো ঘৰত নাথাকোঁ, গৰুৰ অবাধ বিচৰণ। আকৌ নতুনকৈ চেষ্টা কৰিছোঁ, দেখা যাওক এইবাৰ কি হয়। দুসাঁজ এসাঁজ খাইছোঁ, সৰহকৈ হোৱাহেঁতেন আপোনালোককো খোৱালোহেঁতেন। ভেন্দি গছবিলাকৰ ফুল মেলোঁতেই উদঙীয়া গৰুৱে জেওৰা ভাঙি বেৰণিটোত সোমাই চব আগবোৰ চোবাই খাই পেলালে। পুনৰ প্ৰতিপাল কৰাৰ পিছত এয়া লাগিবলৈ আৰম্ভ কৰিছে, যদিও চেহেৰাটো সিমান ভাল হোৱা নাই। পানীৰ প্ৰয়োজন আছিল, বৰষুণ হোৱা নাই, এইকেইদিন প্ৰচণ্ড গৰম। তথাপিতো গছকেইজোপাই চেষ্টা এৰি দিয়া নাই, এই অৱস্থাটো কিন্তু লাগিছে। এইখিনি হ'ল কচুখিনিৰ চেহেৰা ভাল হৈছে। অলপ দিনৰ আগত মই মাটি চপাওঁতে আপোনালোকক দেখাইছিলোঁ। এইবাৰ আকৌ অলপ মাটি চপাই দিছোঁ, কাৰণ গছবোৰ ওখ হৈ গ'লে মাটি চপোৱা সম্ভৱ নহ'ব। এয়া কচু খেতিৰ মাজে মাজে এইবিলাক গেপ ৰখা হৈছে, যাতে মাটিটো তুলিব পাৰি। মাজে মাজে চাওক, সেইখিনি চিকুণালোঁ, মাটি তুলি দিলোঁ। মাজে মাজে মানুহজন সোমাই চিকুণাব পৰাকৈ, মাটি তুলিব পৰাকৈ গেপ ৰখা হৈছে। এয়া চাওক, 2 লাইনৰ মাজত গেপ ৰাখিছোঁ। এয়া ভেন্দি খেতি, আৰু ভেন্দি খেতিৰ মাজে মাজে টেঙামৰাও আছে। আপোনালোকে নিশ্চয় টেঙামৰা খাই, দাইলত দি বা মাছৰ লগত টেঙা জোল খাবলৈ বৰ ভাল। এয়া জিকা চাওক, কেনেকৈ Z+ সুৰক্ষাৰ মাজত ৰাখিবলগীয়া হৈছে বান্দৰৰ উৎপাতত। আপোনালোকক মই এটা ভিডিঅ'ত দেখাম যে বান্দৰৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লগা হৈছে। এয়া ভাতকেৰেলা। আজিলৈ এইখিনিকে দেখালোঁ, চাই কেনে পালে জনাব।